इतना देर लागेला पूजा के सामान खरीदे में। लाई दी आयो में एक नइखे एक कने बा मेन सामान तो रुआ छोड़िए देनी हो। আমি মই আটাহাতে থাকা সময়ৰ পৰা ইয়াতে আমি ছট পূজা কৰি আছোঁ। প্ৰায় 60-62 বছৰ হ'ল ইয়াতে ছট পূজা কৰা আৰু আমি এনেকৈ 10-15 ঘৰ আছোঁ। গতিকে আমি উলহ মালহেৰে ছট পূজা আমি উদযাপন কৰোঁ। আমাৰ হিন্দীভাষী নহয়, ইয়াত থকা নেপালী, বড়ো, অসমীয়া বিভিন্ন জনজাতিয়ে মানে ইয়াতে আমি মিলি এই স্থানত আমি ছট পূজা কৰি আহিছোঁ। গতিকে আৰু আগন্তুক দিনলৈ আমি কৰি যাম। বিশেষকৈ আমাৰ এই অঞ্চলত আমাৰ হিন্দীভাষী অলপ কম হোৱাৰ কাৰণে আমি তেনেকুৱা মন্ত্ৰী MLA বিলাক মাতিব পৰা নাই। আগন্তুক দিনত আমি তেনেকুৱা ব্যৱস্থা এটা কৰিম বুলি আমি মনত উৎসাহ লৈছোঁ। দেশবাসীক মই এইটো ক'ব বিচাৰোঁ যে আমাৰ এইটো পবিত্ৰ উৎসৱ, গতিকে সকলো ৰাইজে মানে আমাক সহায় সহযোগ কৰক এই পবিত্ৰ ছট পূজাত। গতিকে মই ৰাইজক উৎসাহ দিওঁ যে আপোনালোকে আহি ইয়াতে মিলিত হৈ আমাৰ এই হিন্দু ধৰ্মৰ যিটো নেকি এটা ছট পূজা পৰ্ব, সেইটো আমি মিলি একেলগে কৰিব লাগে বুলি মই ৰাইজক আহ্বান কৰোঁ। আমাৰ দেশৰ কাৰণে যাতে উজ্জ্বলৰ ভৱিষ্যতত উজ্জ্বল কামনা কৰিছোঁ। আমাৰ এই ৰাজ্যৰ বাসিন্দা আমাৰ ওদালগুৰি জিলাৰ অন্তৰ্গত সকলো ৰাইজ বা দেশৰ ভাৰতীয় নাগৰিক হিচাপে সকলোৱে সুখ শান্তি থাকক, আমাক কোনো ধৰণৰ অসুবিধা আপত্তি নহওক বুলি মই আশা কৰোঁ। আৰু আমাৰ এইটোৱে কামনা আছে যে আমি আগন্তুক দিনত ইয়াতকৈ মানে ধুনীয়া একদম উলহ মালহেৰে অলপ ডাঙৰকৈ আমি পাতিম বুলি মানে মনত আশা ৰাখিছোঁ। ধন্যবাদ। আমাৰ এই দুখিত কুন্দ্ৰবিল অঞ্চলত আমাৰ গাঁওবাসীও কম, আমাৰ হিন্দীভাষীও বেছি নাই, আৰু আমি সব মিলি জুলি ইয়াতে ছট পূজা কৰোঁ। আৰু ইমান দুখিত অঞ্চল এইটো, ইমান হাতীৰ কিবা ওলাই মালাই হাতীৰ মাজৰ পৰাই আমি ছট পূজা কৰিব লাগে। এইটো কাৰণে ছট পূজা আমাৰ দেশবাসীসকলে আমাৰ ছট পূজাৰ কাৰণে আপোনালোকে আহিছে ইয়াতে, ধন্যবাদ আপোনালোকক। আমি এনেকৈ ওলাই মালাই কৰি থাকোঁ ছট পূজা, বছৰে বছৰে আমি পালন কৰোঁ এইটো ছট পূজাটো। আমি এইটো আৰু ভালকৈ পাতিম বুলি আমাৰ মনতো আশা আছে, কিন্তু দুখিত জনে কৰিব নোৱাৰোঁ, এইটোৱে আমাৰ আশাটো। ধন্যবাদ আপোনালোকক আহিছে ইয়াতে। ইমান ৰাতি হাতীৰ সমস্যা, ইমান এইটো পাহাৰীয়া অঞ্চল, আৰু ইয়াতে মানুহবিলাকেও ইমান গোট নাখায়। আজি ধন্যবাদ এইটো কাৰণে গোট খাইছে। আমি এইটো ছট পূজাটো বহুত আগৰ পৰা পালন কৰি আছোঁ, এজন দুজন তিনিজন এনেকৈ মিলি কৰি এতিয়া চবে ৰাইজে আমাক কিবা লগ দিছে আৰু এতিয়ালৈ। এইকাৰণে ভালে চবে আহিছে। ধন্যবাদ আপোনালোক অহাৰ কাৰণে।